Hi friends, welcome back to my channel Onsul Kaisa Vlog. আৰু আজি আমি আহিছোঁ বাণফেৰা কাৰণ বাণফেৰাত আজি হ'বলৈ গৈ আছে বীৰাংগনা মূলা গাভৰুৰ অনুষ্ঠান। আজি বীৰাংগনা মূলা গাভৰু অনুষ্ঠানৰ প্ৰথমটো দিন আৰু আজি আছে গানৰ প্ৰতিযোগিতা য'ত মই অংশগ্ৰহণ কৰিম। এয়া সাইডে সাইডে বহুতো দোকান বহিছে। যিহেতু আজি প্ৰথমটো দিন সেইকাৰণে বহুতো দোকান অপেনিঙে হোৱা নাই। আৰু এয়া আজিৰ জুবিন মামাৰ গানৰ প্ৰতিযোগিতা এয়া উদ্বোধন কৰিলে জুবিন মামাৰ গান এটি গান। এতিয়া মই গান গাব লৈছোঁ। যিহেতু মোৰ গান গোৱা হৈ গ'ল এয়া এতিয়া আমি অলপ বজাৰ চালোঁ আৰু এখন দোকান য'ত ঢোল জাপি পেঁপা বাঁহী এনেকুৱাৰ বস্তু পায়। আৰু ইয়াত এনেকুৱাৰ কলহ এয়া গড় এনেকুৱা বনোৱা আছে। আৰু এয়া বহুতো স্মাৰক থোৱা হৈছে। আৰু ইয়াত আমি এখন পানৰ দোকান পালোঁ য'ত আইচ পান চকলেট পান ভেনিলা পান ফায়াৰ পান এনেকুৱা পান পায় বোলে। আমি বাৰু এনেকুৱা নল'লোঁ কিন্তু চব মিক্স কৰা এটা পানেই ল'লোঁ। এয়া দেখিছেনে কিমানখিনি আইটেমছ আছে এখন পানৰ কাৰণে। এই পান দোকানখনৰ নাম হয় ইটাখোলা স্পেচিয়েল চুইট পান শ্বপ য'ত বাণফেৰাৰ এই অনুষ্ঠানত আছে।
আৰু চাওকচোন কেনেকৈ পেকেটিং কৰা আছে। আপুনি বাৰু গ'লে নিশ্চয় সেই পাণটো খাই চাব, বহুত ধুনীয়া খাবলৈও আৰু দেখিবলৈও তাৰ পেকেটিংটো। আজিলৈ আহিছোঁ, বাই বাই।